close till I get up. Time is barely on our side. I don't wanna wait. যে ব্লগলৈ স্বাগতম। তাৰমানে আজি এনেকুৱা এক জায়গাত যাম, তাৰমানে চাই মানুহ সবেই ভাল পাব আৰু মোৰ ভাল লাগে, কিন্তু যেহেতু প্ৰাকৃতিক দৃশ্যৰ এটা পৰিৱেশ আৰু সেইটো কিন্তু এটা সময়ত এনেকুৱা হৈ যায়, ডেঞ্জাৰ হৈ যায়, মানুহ হৈ ভগে তাল টোপলা বান্ধি লয়। সেই বস্তুটো আপোনালোকক দেখাম, আপোনালোকে চলক, সবে আমি ভিডিঅ'টো চাই থাকক। ঠাইখিনি নামেই সহকাৰে দেখুৱাই আছোঁ। এইটো চাওক, এইটো বস্তু এখানটি তাৰমানে বগৰীবাৰী 1 কিলোমিটাৰ আছে আৰু আমি তাতে যাই কিনে আপোনালোকক বগৰীবাৰী ডেঞ্জাৰ জেগাটো দেখুৱাই আছোঁ। বলক, আহি আছে সুধো আহি আছে, বেলেগ ক'বা নালাগে। এডাল বিৰাট ডাঙৰ চজনা গাছ। চজনা এইটো বতৰত খাব লাগে, খালি হেৰি নহয়, এই কি বুলি কয়, সেই বেমাৰ নিছে নহয় বসন্ত নলয় সজনা গাছ। এই মাৰিবি আমাক বিৰাট বঢ়িয়া লগা আছে। আকে আৰু গাইছ আহি পালোঁ, ডেঞ্জাৰ জেগা বুলি কৈছিলোঁ, কিন্তু আপোনালোকে ভালেই পাব, দেখা পাই পেলাই পৰিৱেশটো। এই চলিগিলা গা ধুই আছে, চাওক কি মজা লগাব। এইটো নদী আমাৰ, এইটো নদী। গাইছ চাওক, এইবাৰ কিন্তু অলপ পুৰা ডেঞ্জাৰৰ পৰা অলপ ভাল লগা হ'ব, কাৰণ মাথাউৰিটো চাই লওক কি মজা কৰিছে। তাৰমানে এই ৰোলাৰো আছে ৰাখা, আপোনালোকে চাই লওক, এইটো ৰোলাৰ ৰাখা আছে, টিষ্টিং মাছে সেইগিলাখান কি মজা হৈছে। তাৰপিছত ৰোলাৰ মাৰি কিনে আৰু কিবা কিবি যাতে ব্লক পাৰি দিব। ৰাস্তাটো এনে পাকা ৰাস্তাই আছে, ভয় চিন্তাই নাই, চাব লগা ৰাস্তা হ'ব। আৰু পৰিৱেশটো চাওক না কি মজা। মানে আমাৰ এখন ডেঞ্জাৰ কি কাৰণে জানেনে, এইটো নদীটো যি আছে, চিধা নদীটো ডাইৰেক্ট আহি কিনে ইয়াতে পানীটো খুন্দা মাৰে, মাৰি কিনে এই মাথাগুৰিত খহাই লৈ যায়। এইফালে মানুহ আছে, আগতে আছিল উঠি গৈছে, এতিয়া কেইঘৰমান আছে দেচোন, চবেই যাব নোৱাৰে। আপোনালোকে চাই লওক গাড়ী চাওকচোন, কেনে টিষ্টিং দিছে চাওক, আপোনালোকে আহি চাওকচোন, চাই লওক। এই টিষ্টিং এইবাৰ কিন্তু ডেঞ্জাৰ আছিল, মজা আছিল, চাব লাগে। সুধো এক লগত যাওঁ ৰ, লগ এটা আনিছোঁ গাইছ, মোক তাৰমানে এৰি যাই থাকে, কামেই নাই তাৰ সৰু চলি গাড়ী চাওকচোন। এইগিলাখান টিষ্টিংটো মজাকৈ দিছিলে, এইবাৰ চাব লগা আছিল। এইবাৰ তাল টোপলা বান্ধা নালাগিবও পাৰে, তথাপিও আমি চাব আহিলোঁ একবাৰ, আপোনালোকে চাই লওক। চবেই কৈ থাকে বগৰীবাৰী বানপানী বানপানী, এই এখানটি জেগা আৰু এতেতো আমি নুমবেটো বাদ দি, এই কি বুলি কয় সেইগিলাখান প্লাষ্টিকো যি আৰ্মিগিলা আনে, সেইগিলাখান আনিলেও আমি নুমবে নিলোঁ। কিন্তু এতিয়া পানী নাই, খৰালি মাহ আহি থকা চিন্তা নাই। গাইছ এটা বস্তু চাওক, এইটো আমি সৰস্বতী পূজাত দিন লগাওঁ, এইটো ঝাওবন। এই ঝাওবনটোতে কি সুন্দৰকৈ আমি পূজাটো বনাই কেনে তাত আমাৰ লক্ষী মাইটো থাকে দেচোন। আৰু এতিয়া কেনে পৰিৱেশ চাওক, কেনে মজা, তাৰমানে দেখিয়ে ভাল লাগে। আৰু এইগিলাখান তাৰমানে আনি যোগাৰ কৰি থৈ দিছে, এইগিলা পিষ্টি পানী হোৱাৰ আগে আগে, এতিয়া নহয় এতিয়া দিবই আৰু এইগিলাখান ৰেডি কৰি থৈ দিছে। এবাৰ মজবুতি হৈছে, বিন্দাছ, ভাল লাগছে এইগিলাখান দেখা পায়। কিন্তু এটা কিন্তু নুমবে পাৰা নেগালে, যি পানী বাপৰে বাপ। এতিয়া আৰু আমি এনেই আজি আপোনালোক দেখুৱাবৰ কাৰণে এইবিলাক চব আহি দিছোঁ। এই নদীৰ ওচৰতে আছোঁ, আপোনালোকে চাব পাৰে। এইটো নদী, এইটো চাই লওক। কিন্তু গাইছ এটা কথা, মানুহবিলাক হাগি থৈ দিয়ে নদীৰ ওচৰতে নিয়ে, তাৰমানে এই আৰু কি কৰিবি, যাব নোৱাৰি কিছুমান জেগাত। গাইছ এটা বস্তু, মই এটা কথাহে কৈ আছোঁ যে বগৰীবাৰীৰ মাথাউৰিৰ ভাঙি যায় ডেঞ্জাৰ কথাটো, কিন্তু আচল বস্তু এতিয়াহে দেখোঁ আপোনালোকে চাওক। এইটো নদী তাৰমানে হৈ যায়, এই পৰি গেলোঁ গাইছ, একো নহয়, কথা নাই, আপোনালোক দেখুৱাবহে লাগে। প্ৰকৃততে এইটো নদীৰ নাম হ'ল
বাহিৰতে তাৰমানে এখান্তি পুঠিমাৰী নদী, কিন্তু আমাৰ জাগাখিনিৰ নাম বগৰীবাৰী, সেইকাৰণে আমি বগৰীবাৰীত যাই আছিলোঁ। কৈছোঁ কথাটো, এইটো নদীৰ নাম হ'ল পুঠিমাৰী নদী। বহুত জাগাৰ পৰা আহিছে একদম, আহি ক'ৰবাত বেলেগ নাম হৈ যায়, ক'ৰবাত লখাইতৰা হয় আৰু ক'ৰবাত কিবা হয়, কিন্তু অৰিজিনেল পুঠিমাৰীৰ নদী। আপোনালোকে চাই লওক নদীটো এতিয়া কি শান্ত মনে আছে, চাওক। বাৰিষা আহিবা দিবি কিমান শান্ত মন হৈ যায়, দেখা পাম আমি চবেই। ভৰিখান ধুই লওঁ, মই পৰলোঁ নে? গাইছ, আৰু এটা কথা মই পাহৰি গৈছোঁ, এনেকৈ যদি যাই থাকোঁ ট্ৰানিং কিবা কিবি এনেকৈ পাই ডাইৰেক্ট ভূটান পাম। তথাপিও আপোনালোক যিমান পাৰোঁ শান্তি দেখুৱাম দেচোন। সিফালে মাথাগুৰিটো সিফালে খালমাৰা বুলি কয় শান্তি। তথাপিও এতিয়া ৰাস্তাই নেদেখোঁ, আদি উঠি আছে ৰ লোকেল জেগা আমাৰ এইগিলা। এইটো পাই গাইছ, এটা এডাল দেখা পাইছোঁ, আৰু বেছি দেখা পাইছোঁ। আপোনালোক দেখি আছোঁ, চাহি কেনে লাগে। এডাল আকানোৰ আঠা বুলি কয় মানে, এডাল আকানোৰ আঠাত তাৰমানে এই ৰস ওলাই অলপ অলপ এনেকৈ ভাঙি দিলি কিবা ৰস ওলাই যায়। ইয়াৰ ডেঞ্জাৰ আঠা, চকুত দিলি বোলে চকু অন্ধ হৈ যায় কিবা, কিন্তু ঔষধতো হাতে সেইটো নাজানো, কিন্তু আমি দেখা পাই আছোঁ আৰু এই বস্তুটো ভাল লাগে। এতিয়া এখান্তি অলপ আছে, আৰু কেইদিনমান গেলি একদম ভৰি পৰিব চব আঠা দি। গাইছ, বহুত জেগা ঘূৰিলোঁ, ঘূৰি কেনে গুৱাহাটী কেনেকৈ নামিছিলোঁ মই পাহৰি গৈছোঁ। তথাপিও টেনশ্যন নাই, আমি এতিয়া উঠিম। কিন্তু এটা কথা চাওক, কিমান চৰা কৰিছিল, বেলেগ ভাল লগা আছিল। কিন্তু মালিকে জানো ভালে ৰাখে, কিমান চৰা আছিল, সিহঁতে বহুত কষ্ট হয়। চাই লওক আপোনালোকে। কিন্তু আৰু এটা বস্তু ভাল হ'ব, আগতে এইগিলাত আহিব পৰা নাছিল মানুহ, বৰষুণ দিলি এতিয়া ইয়াতে ব্লক পাৰিব কিজানি, কি মজা আছিল জিলা বস্তু দেখিছেনে? গাড়ী নিয়ে, হেলিকপ্টাৰ নাযায়, উৰিয়াই যাব, টেনশ্যন নাই, কিন্তু গাড়ী চাড়ী বিন্দাছ যায়। গাইছ, এই গড়ৱালি পালোঁ, এই গড়ৱালি শিকিলোঁ। আপোনালোক এই গড়ৱালিটোৰ ওপৰত দি যায় কেনে আৰু এটা বস্তু দেখাই আছোঁ, সেইটো বস্তু দেখাই কেনে ভিডিঅ'টো সমাপ্ত কৰিম। ভাই পানী কটা যাব পাৰি না, বগৰী কটা দিয়ে আছে, জংঘলৰ মাজেদি যাওঁ আমি। এই গড়ৱালিটোৰ কাহিনীও আপোনালোকক মই ক'ম কেতিয়াবা, গোটেই কমপ্লিট কাহিনীটো ক'ম। কিন্তু এই গড়ৱালিটো যদি এটা সময়ত ভাঙি গৈছিল, তাৰমানে বানপানী হৈছে, যদি ভাঙি নাগালে আমাৰ গাঁৱত পানী নাপায়। আপোনালোক লাষ্ট দিনতো দেখি আছোঁ, চাই লওক। আপোনালোকে চাওক, এইখিনি জেগা তাৰমানে এইখিনি জেগা মজা আছিল আগতে, গড়ৱালি চিধা আছিল। এতিয়া ভাঙি যোৱাৰ পিছত আমাৰ এই অঞ্চল পুৰাই পিন্ধি পানীটো গুচি যায়, যাই কিনে একদম চব ডুবি যায়। ৰঙিয়া, মাদেৰকা, থেপাৰ গাঁও, আৰু বা এই বহুত জেগা, উল্লুবাৰী যায়, কিবা বস্তু চব। আৰু এতিয়া কলৰ বাগান মন্দিৰ গাইছ, কি মজা। গাইছ, ভিডিঅ'টো সমাপ্ত কৰাৰ আগত এটা কথা কওঁ, আমি নদীটো দেখুৱালোঁ, নদীটোৰ পানীটো যেনেকুৱা আটা দিশতে গতি কৰি থাকে, ঠিক তেনেকৈ আমিও যদি আটা দিশতে গতি কৰি থাকোঁ, আমাৰ কেতিয়াবা লাভৱান হ'ব পাৰোঁ। এইখিনি কৈ মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় আই অসম।